हेलो बंधुসকল কি খবৰ আশা কৰো ভালে আছে ময়ো ভালে আছে আপোনালোকৰ আশীৰ্বাদত এটো মোৰ নেক্সট ভিডিও হয় কনসেপ্ট প্ৰথম ভিডিও সৰু এটা ব্লগ আছিল এটো নেক্সট ভিডিও মানে কথাটো হল কি ইমান ডাঙৰ নহয় কথাটো হল মানে সেই কেদিনমান আগতে ছোৱালী কেইটামান হৈ আছে লৰা ছোৱালী 19 মিনিটৰ লিংক কিবা কিবি ছোৱালীটো বোলে সুসাইড কৰিছে কিন্তু ভুলটো কাৰ গম নাপাওঁ মই কিয় সুসাইড কৰিলে কি কথা এআইডি জেনাৰেট কৰা ভিডিও হ'ব পাৰে হেতু মই ইমান গম নাপাওঁ কিন্তু মই ভিডিও চোৱাও নাই ইনষ্টাগ্ৰাম খুলিব নোৱাৰো ইমান হাকাৰ লগাইছে লিংক যোনে তোনে সৰু সৰা ক্ৰিয়েটাৰ উঠাই পেলাই কৈছে মোক মেছেজ কৰক মই আপোনালোকৰ ডাইৰেক্ট ডিএমত লিংকডিন কমেন্ট বক্সত আছে তাৰ লিংকডিন এইবোৰ কৰিব পৰা নাযায় একচুৱেলি কিন্তু যি ভুল কৰিছে বা পাব্লিকে ভুল কৰিছে মোৰ মতে যিমান পাব্লিক যিমান ইনষ্টাগ্ৰামত যিমান ক্ৰিয়েটাৰ আছে চবেই যে কৈছে মোক ডিএম কৰক তিনিটা মানুহক শ্বেয়াৰ কৰক মোক লিংকডিন কিন্তু কিয় Why? কিয় এনেকুৱা কৰিছে ছোৱালীটো আজি ফাইনালি সুইসাইড কৰিব লগা হৈছে কাৰ কাৰণে এজন পাব্লিকৰ কাৰণে হৈছে এনেকুৱা সঁচা ঠিক আছে ভিডিওটো পাইছে ভিডিও হৈছে কেনেকৈ হৈছে হেতু পিছৰ কথা কিন্তু আপোনালোকে কি কৰিছে ভিডিওটো মানে ইমানে শ্বেয়াৰ কৰিছে মানে ছোৱালীটো মানে একদম ভাবিব পৰা নাই যে এআই ধাৰা এটা জেনাৰেট যদি হৈ থাকে তো ভিডিওটো আপুনি ভিডিওটো পাইছে তো ময়ো মানি লৈছোঁ মিটিং পাব আপুনি চাইছে ঠিকই আছে কিন্তু আপুনি ভিডিও এটা চাইছে ইমান দূৰলৈকে কিয় লৈ যাব লাগে কিয় ফ্ৰেণ্ডৰ মাজত দিব লাগে কিয় ভাইৰেল কৰিব লাগে কিয় আপুনি চাইছে ঠিক আছে আপুনি ঠিক আছে ডিলিট কৰি দিয়ক আপোনাৰতো ইমান প্ৰয়োজন নাছিলে এনেকুৱা কৰাটো হয়নে নাই কিন্তু তো বেয়া লাগিছে ছোৱালীটো সুইসাইড কৰিলে মই দি দিম লাগিলে পিকচাৰটো কেনেকৈ কৰি আছে ছোৱালীটো মুখৰ দেহটো এতিয়া কি ক'ম মোৰ বেয়া লাগি আছে মোৰ ব্লগ বনোৱাৰ ইচ্ছা নাই ভিডিঅ' বনোৱাৰ ইচ্ছা যোৱা নাছিলে আজি তথাপিও বনালোঁ আপোনালোকৰ কাৰণে ভুলটো হ'ল পাব্লিকৰ হয় ইনষ্টাগ্ৰামত যিমান সৰু কৰা ক্ৰিয়েটাৰ আছে চবৰ ভুল ডাইৰেক্ট ভুল সিহঁতৰ কি হয় হ'ব পিছত এতিয়াতো ইনভেষ্টিগেশ্যন হ'ব ক'ত কি হৈছে কেনেকৈ হৈছিলে ল'ৰাটো ক'ৰ হয় মই গম নাপাওঁ ছোৱালীটো ক'ৰ হয় মই গম নাপাওঁ ইনষ্টাগ্ৰামত ভিডিঅ' হৈছে বাছ আজি মই পটককৈ নিউজ চালোঁ এনেকৈ ছুইচাইড কৰিলে বুলি সেইটো কাৰণে মই পাব্লিকৰ কথাই কৈছোঁ কাৰণ আপোনালোকে যদি ভিডিঅ'টো ইমান ভাইৰেল নকৰিলে বেলেগৰ তাত শ্বেয়াৰ নকৰিলে হয় ইমানখিনি নহ'লে হয় চাগে আপোনালোকে আজি গমে পাইছে এআই হৈ আছে চব এআই আপোনাক ভাল মানুহটো লেংৰা কৰি দিব পাৰে গম পাইছে নাই বাই ইমানখিনি আছিলে